হেল্ল' এভৰিৱান, কি খবৰ বাৰু? সকলোৰে আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু কুশলে আছে। বহুত দিনেই হৈ গ'ল মই ভালকৈ ব্লগ বা ৰেগুলাৰ ডেইলি ব্লগ নতুবা ৰেচিপি এইবোৰ একোৱে দিব পৰা নাই। অৱশ্যে নিজৰ ভুলটো নিজেই গম পায় ন মানুহে। অৱশ্যে কি কৰিম আৰু উপায় নাই, সময়ৰ নাটনিয়ে নে মই মেনেজেই কৰিব পৰা নাই নে একোৱে ধৰিব পৰা নাই, হয় আৰু কিবা এটা। আজি আকৌ এয়া আবেলিৰ পৰা বোলো নহয়, মোবাইলটো য'তে ত'তে লগাই থৈ দিওঁ, মানে ভিডিঅ' কৰিবই লাগিব। কামটো ডেইলি কৰিয়ে থকা যায়, অনেক কামৰটো সীমা সংখ্যা নাই। আৰু এতিয়া ভাত পানী খাই উঠি আবেলি মানে আগফালখন আমাৰ বহুত ৰ'দ পৰে যে, ৰ'দ পৰাৰ কাৰণে ফাইনেলি গৈ মেলি নেট এখন লগোৱাৰ ডিচিশ্যন লোৱা হ'ল আৰু নেটখন লগোৱা হৈ গ'ল। তাৰপিছত আগফালখিনি অকণমান পৰিপাতি কৰি ফুলৰ টাব চাববোৰ ছেটিং কৰিবলগীয়া আছিলে বহুত, সেইখিনিকে কৰোঁ বোলো। নাই, বহি দিলে বহিব লাগিব, এলাহ লাগিব, গতিকে আজি এইখিনি কৰোঁৱে বাপেকে, এনেকৈ বুলি কৈ পেলাই দুইজনী লাগি গ'লোঁ। আৰু সেইয়া পূজাৰ কেইখনমান ডিগবৈ পূজাও আছিলে নহয়, সেইকেইখনো দেখাম ভাবি আছিলোঁ, ৰৈয়ে গৈছে। এতিয়া বহুত দিন হৈ গ'ল, দেখাম নে নেদেখাম ভাবি গুনি আছোঁ। পিছে নাই, দেখাই লওঁ নে কি কয়। ইমান বৰষুণৰ মাজত তিতিবুৰি 2-4খন নিজৰ পূজাখনৰ পৰা টাইম উলিয়াই 2-4খন পূজা এনেই গৈছিলোঁ আৰু দৰ্শন কৰিবলৈ। তাকে ভিডিঅ'টো অলপ কৰিয়ে আনিছিলোঁ, গেলেৰীত অতদিনে পৰিয়ে আছে। বোলো নাই, এনেকৈ থাকিলে নহ'ব, অকণমান দেখাই লওঁ। এইখন পূজা হ'ল আমাৰ ডিগবৈ কালীবাৰী বুলি কয়, কালীবাৰী পূজা, আৰু একেবাৰে নাম থকা পূজা। তাৰ কাষতে এইখন হ'ল কালীবাৰী হাউচিং কলনী বুলি কয়। আৰু তাৰপিছতে ইমান ধুনীয়াকৈ বনাইছে, আৰু ইমান ডাঙৰ ডিগবৈ এখন সৰু চহৰ, আৰু তাত মানে বৰ্তমান লাহেকৈ মানুহৰ সংখ্যাবোৰো কমি আহিছে। মানে ডিগবৈত একমাত্ৰ জীৱিকা বুলি ক'বলৈ গ'লে IOCৰ কাৰণেই চলি আছে ডিগবৈখন। আৰু লাহে যিবোৰ, এইখন ৰিফাইনী পাৰা আকৌ দেই, আৰু ৰিফাইনী পাৰাৰ কাষতে লাগি আছে ৰামলীলা। আৰু তাতো এপাক মাৰিলোঁ যেতিয়া, আৰু মই ভিডিঅ' কৰি যিহেতু অভ্যাসেই হ'ল, নকৰিলেতো শান্তি নাপাওঁৱেই, গতিকে সেই অকণ কৰিলোঁ। আৰু ডিগবৈখন যিহেতু সৰু চহৰ, আৰু যিহেতু ল'ৰা ছোৱালীবোৰো আজিকালি পঢ়ি শুনি হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত বাহিৰলৈ যায়, আৰু বাহিৰলৈ যোৱাৰ পিছত আকৌতো ঘূৰি আহিব নোখোজেই। তেনেকৈ আৰু মানুহৰ সংখ্যা বহুত কমি গৈছে। এইটো আকৌ নেক্সট ডে এখন চাৰিআলি বজাৰৰ মাজত, সেইখন হৈছিলে চিলভাৰ জুবলি হৈছিলে। থাওঁতে মানে অকণমান সেইদিনাখন আকৌ বতৰটো অকণ ভালেই আছিলে। বোলো নাই, পাক এটা মাৰি আহোঁ, সোণমণিকো দেখাই আহোঁ, সেইটো চলতে আমিও অকণমান চাই আহোঁ। বৰকৈ নামটো শুনি আছোঁ, সেই নামটো দিছিলে পখিলা উদ্যান, আৰু সেইখিনি কিবা প্ৰগ্ৰাম হৈছিলে নেকি। আমি যেতিয়া গৈছোঁ চাবলৈ, তেওঁলোকে ঘৰমুৱা হৈছে। আৰু কথা পাতোতে গম পালোঁ সেই পাৰ্টিটো আহিছে নগাঁৱৰ পৰা। সেয়াই আৰু পূজাখন, সেয়াই অকণমান চালোঁ আৰু সেইখিনিকে, আৰু আপোনালোককো দেখালোঁ অকণমান। কেনেকুৱা পালে জনাব দেই। আৰু বহুত দেৰি হৈ গ'ল, দেখাম নেদেখামকৈহে দেখাইছোঁ। অকণ লাজো লাগি গৈছে কিন্তু দেই। দুৰ্গা পূজা গ'ল, কাতি বিহু গ'ল, লক্ষী পূজা গ'ল, তাৰপিছত মই এতিয়া সাৰ পাইছোঁ আপোনালোকক দেখাবৰ কাৰণে। উপায় নাই আৰু দেই। আৰু যিহেতু গেলেৰীতে ৰেকৰ্ড কৰি আনিছিলোঁ, ভিডিঅ' শ্বুট কৰি আনিছিলোঁ, গেলেৰীতে অত দিনৰ পৰা পৰি আছে, সেইকাৰণেহে আৰু দেখালোঁ। আৰু এইখন আকৌ ৰেলৱে ষ্টেচনৰ ৰেলৱে পূজা হয়। আৰু একদম দেখিছে নাই, গোটেই বৰষুণ দি বোকা, পেটেক পাটাক বোকা, তাৰ মাজতে গৈ পেলাই আৰু আমি পূজা বলীয়া ৰাইজ যে গৈ চাইছোঁগৈ। আৰু এইখন হৈছে আমি আগত যে বাংলুৰিত 80 নম্বৰ সেই চাং বাংলোত আছিলোঁ আগতে, তাৰ কাষৰ সেইখন পূজা। তাকো চেহেৰা অকণমান চাই আহিলোঁগৈ। এইকেইখন পূজাত আকৌ আমি 3টাহে গৈছিলোঁ বুলি কওঁতে চব শাক লৈ আহিছে। এদিনতে চব শাক খাব পাৰি নি বাৰু? এয়া মূলা হৈ গ'ল, মূলাৰ শাক, তাৰপিছত এইফালে লাই শাক, কচু শাক, ঢেকীয়া শাক। ৰাম মই যে নোৱাৰোঁ দেই খাবলৈ এইসোপা। এদিনত এটা শাকেই হ'ব পাৰে, নোৱাৰিম। এদিনত এটা যদি হয়, 4 দিনত 4টা শাক। আৰু আজি অলপ দিনৰ পৰা কি হৈছে জানো, কচু মই একদম খাবলৈ মন নোযোৱা হয়। কেলৈ নাজানো, একদম খাব মূলা পাত ভাল, হেল্থক খাব লাগে, মই খাব নোৱাৰোঁ, মই মন নাযায়। সেইকাৰণে মই জবৰদস্তি মন নোযোৱা বস্তুবোৰ মই আত্মাটোক অসন্তুষ্ট কৰি নোখোৱাওঁ। যোনটো মোৰ মন যাব এতিয়া খাম আৰু বহুত হৈ গ'ল সঁচা। লাগিলে মই আলু বেয়া বস্তু মই আলুৱে খাম। ভেন্দিও আনিলে নি? অঁ, এয়া আছে। আৰু গাজৰ আনিছে নি? গাজৰ নাই।
এতিয়া ঠাণ্ডা পৰিছে যে টেঙা ইমান খাব নোৱাৰি টেঙা 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 খাব নোৱাৰি ইমান টেঙা এইখিনি কাইলৈ মিঠা আচাৰ চাটনিয়ে বনাই দিব লাগিব এই দুটা আছে নহয় আকৌ এইটো টেঙা আকৌ দুটা আনিলে নহয় আগৰ এটা আছে এতিয়া আজি এটা খালে নে গাখীৰ নাই খোৱা পিটন খাবা খাবা পিটন কেলেনো পিটন খাব তুমি ফিনিশ কৰা নাই তোমাক নিনিয়ে যা নিনিয়ে কি আকৌ যোৱা খোৱা কেলে নেকি পতাই লাভ নাই তুমি যোৱা দুটো খোৱা কি ইমান ফকাচ কৰিব নালাগে মিলাই পেলাই এইফালে অকণমান সেইফালে অকণমান এনেকৈ এইবিলাক আমাৰ কেমেৰামেনক শিকাই আছোঁ মই মই চাই আছো হ'ল পানী খাই হ'ল কুহু পানী পৰি আছে অঁ বস্তাখন দি দিয়াচোন অঁ দি দিয়া ধুনুকে দি দিয়া পানীৰ ওপৰত দি দিয়া হ'ব দিয়া হৈ গ'ল কেইদিনমানৰ পৰা একেবাৰে কাণখনে সি ডম্বৰু বজাই আছে মানে কাণখন যে লৰাই দিয়ে সেইটো ডম্বৰু বজোৱাৰ নিচিনাই লাগে সেইকাৰণে আমি ডম্বৰু বুলি কওঁ কিন্তু এতিয়া কাণখন আকৌ চফা কৰিবলৈও নিদিয়ে নহয় দেখিছে নাই কেনেকুৱা হুলস্থুল হৈছে নজনা মানুহে ভাবিব ইয়াক অত্যাচাৰ কৰিছোঁ মাৰ ধৰ কিবা কৰিছোঁ বুলিহে ভাবিব কিন্তু সি কাণখন চফা কৰিবলৈ নিদিয়ে তেতিয়া মজাটো পাই দিয়ে তেতিয়া আৰু অকণমান মানে ৰৈ দিয়ে আৰু এতিয়া কাণখন চাফা ঠিকোন কৰি মেলি লৈ পেলাই তেলো অকণমান দি দিলোঁ ভয় কৰা নাই দেখিছে কেনেকৈ বহি আছে ভাতকেইটা খাই অকণমান দুখোজমান কাঢ়ি আহোঁগৈ বুলি অকণমান ওলাই আহিলোঁ এফালে ৰাস্তাৰ লাইটটো জ্বলি আছে যে সেইকাৰণে ধুনীয়া পোহৰ এটা হৈছে দেই অকণমান সেই বুলি আকৌ ইমান ৰাস্তালৈ যাবলৈ অকলে ভালো নালাগে দেই 10টা বাজি গ'ল আজি আমাৰ ভাত খোৱাটো অকণমান সোনকালে হৈ গ'ল আৰু দিনত বিৰিয়ানী বনাইছিলোঁ যে সেয়াকৈ খাই পেলাই আৰু অকণমান বনাওঁ বুলিয়ে বনাইছিলোঁ যে অকণমান ৰাতিৰ কাৰণেও বনাই থৈ দিওঁ মানে অকণমান কামটো কমিব সেয়াই হৈ গ'ল আৰু এতিয়া খাই বৈ মেলি আজি দিনত বহুত কামো হৈ গ'ল চব কাম দেখুওৱা নাযায় এটা দিনৰ ব্লগৰ মাজত অৱশ্যে আজি মই ভিডিঅ'টো আবেলিৰ পৰাহে অকণমান আৰম্ভ কৰিছিলোঁ আৰু এতিয়া ভাগৰো লাগিছে শুয়ে থাকোঁগৈ নেকি ব্লগ এডিট কৰা নহ'ব আৰু আকৌ সেই এনেকৈ থাকি গৈছে আৰু পূজাৰ পিছৰ পৰা ডেইলি ব্লগ মই ষ্টাৰ্ট কৰাই নাই মানে কৰিবই পৰা নাই মন থাকিলেও নহয় কিছুমান কাম সেয়াই